খাইছিলোঁ যোৱাবাৰ খাইছিলোঁ এইটো গোলডাক তো এইটো হৈছে মানে ভূটানৰ পৰা আহিছে ইয়াতে কিবা কিবি ৱাইন আছে মানে ভূটানৰ ট্ৰেডিশ্যনেল ৱাইন আছে আৰু মানে ম'মো আছে আৰু বেলেগ बेस्ट प्लेस क्या है भूटान का देखने के लिए मतलब आपको टाउन जैसा चाहिए कि ऐसा कुछ टाउन जैसा हाँ देखने के लिए मतलब जहाँ पे एकदम कुछ पुराना चीजें हो हिस्टोरिकल নিজৰ মানে ওচৰতে মানাস ফেষ্টিভেল হৈছে ইমান ডাঙৰকৈ 23 তাৰিখৰ পৰা আৰম্ভ হৈছে মানে আহিম বুলি আজি আহিছোঁ আমি 30 তাৰিখৰ দিনাখন এতিয়া ভিতৰত যাওঁ কেনেকুৱা কি বনাইছে চাওঁ আৰু মোৰ লগত আছে এইটো আমাৰ মটু সিদ্ধাৰ্থ এইটো হ'ল মিষ্টি এই চাহে ফেষ্টিভেলতো মানে ৰাতিবেলা মানে শাক পাচলিৰ বজাৰ এইখন মেইন গেটৰ পৰা মানে ভিতৰত অলপমান সোমাই আহিলে লগে লগে ৰাইট চাইডে আছে আমাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন দা আৰু জুবিন দাক ধুনীয়াকৈ মানে ইয়াতে ফটো চটো অলপ কিবা কিবি মানে বনাইছে জয় জুবিন দা মানুহ বেছি হোৱা নাই বৰ্তমান সময় হৈছে 7:30 আৰু 7:30 মানে মানুহ বেছি হোৱা নাই মানে ইয়াৰ আগৰ পৰা অলপ দেৰিকৈ আহিছিলোঁ তো বহুত মানুহ মানে দেখা পাইছিলোঁ আৰু বহুতে মানে চাইছে মানে আগতে আজিহে আমি দেৰিকৈ আহিছোঁ আমাৰ আজিৰ দিনত এইবিলাক ইয়াতে মানে কিছুমান কিবা অলপ ভুটীয়া ষ্টাইলত মানে সেই বনোৱা আছে হয়তো ভূটানৰ পৰা আহিছে এইবিলাক দোকানবিলাক ইয়াত আছে ভূটান ট্ৰেডিশ্যনেল হাউচ তো এইবিলাক হৈছে ভূটান ট্ৰেডিশ্যনেল হাউচ ভূটানৰ কিছুমান মানে খোৱা বস্তু পাব ইয়াতে ब्रदर भूटान से हो हिंदी बोलते हो क्या क्या मिलता है इधर वाइन मिलता है भूटान का वाइन सब भूटान का प्रोडक्ट है अच्छा क्या क्या है भूटान का हाईलैंड भूटान का ब्लैक माउंटेन भूटान का रॉक बी अच्छा वाइन है सिर्फ खाने को है अच्छा खाने के लिए और कुछ नहीं है अलग मोमो है अच्छा मोमो सिर्फ मोमो है अच्छा और ये कोरियन का है अच्छा हाँ ये बुलदाक ये खाया था पाइनएप्पल এইটো যে বহুত একদম এই জ্বালা বহুত এইটো চিল পুৰা মানে চিলি পুৰা এইটো যি জ্বালা খাইছিলোঁ যোৱাবাৰ খাইছিলোঁ এইটো বুলদাক তো এইটো হৈছে মানে ভূটানৰ পৰা আহিছে ইয়াতে কিবা কিবি ৱাইন আছে মানে ভূটানৰ ট্ৰেডিশ্যনেল ৱাইন আছে আৰু মানে ম'মো আছে আৰু বেলেগ তেনেকুৱা বস্তু নাই আৰু বুলদাক বুলি এটা মানে এই আছে মেগী মানে বিৰাট জ্বালা হয় যোৱাবাৰ খাইছিলোঁ এইটো अरे ngo nga Sana ungo na kong nga Lusumbera Nachiluga. I love you. Nachiluga. Ang mozang mana? बोरो जो रायलायना बोरो में बोलता है उसको बोरो भाषा में आं नंखो मोजां मोनो I love you आप लोग ये भाषा में किसे बोलते हैं उसको नाचिलुगा ভূটানৰ মানে বেষ্ট প্লেছৰ কাৰণে মানে কি টুৰিষ্টৰ মানে যোৱাটো ভাল তো মই সুধি আছোঁ ভাইটি এজন আছে बेस्ट प्लेस क्या है भूटान का देखने के लिए मतलब आपको टाउन जैसा चाहिए कि ऐसा कुछ टाउन जैसा हाँ देखने के लिए मतलब जहाँ पे एकदम कुछ पुराना चीजें हो हिस्टोरिकल वांदी है पुनाका है थिम्पू है मारो है अच्छा और गेलेपू भी है हाँ इन सब जगह में थोड़ा अच्छा है अच्छा मैं पांगबांग गया हूँ अभी दूसरा जगह पे जाने का मेरा मन है व्लॉग के लिए तो इसलिए मैंने पूछा अब जाना है तो पारो में जाओ पारो में वहाँ पर एक बहुत बड़ा वो है मतलब गॉड ने गिफ्ट
वो प्लीज जैसा है वैसे अच्छा अच्छा हम उसको बारो तकसम कहते हैं अच्छा बारो तकसम बहुत अक्सर अच्छा वहाँ पर जरूर जाइए आप हाँ, हाँ, बहुत अच्छा है हाँ अभी जाने का प्लानिंग है मेरा अभी जाऊंगा तो उधर जरूर विजिट करूंगा ठीक है अभी चलते हुआ তো এই মানে ভূটানত মানে বেষ্ট মানে চোৱাৰ কাৰণে জেগা কিছুমান ঠাই ঘূৰি লৈছোঁ মানে এটা প্লেনিং আছে যোৱাৰ তো এয়ে আৰু ফুকন বড়ো আহিছে ফুকন বড়ো গান গাই আছে আছে গাহৰি পুৰা এইবিলাক মানে ইয়াতে ধুনীয়া খেৰৰ ঘৰ বনাইছে গাহৰি পুৰা কিবা কিবি আছে খোৱা বস্তু ইয়াতে মানে খেৰৰ মানে ট্ৰেডিশ্যনেল টাইপৰ যিবিলাক পুৰণা ঘৰ আছিলে এনেকুৱা টাইপৰ মানে গছৰ কিছুমান মানে বনোৱা আছে ইফালে মানে এইবিলাকত কি পায় যোনে মানে অলপ নিচাজাতীয় বস্তু মানে পুৰা তো পুৰা খোৱাবিলাকৰ কাৰণে বেষ্ট মানে এইবিলাক বস্তুও পায় তথাপিও মানে সেইটো বস্তুটো অলপ মানে সেই আৰু মানে আৰু এইফালে দেখা পাইছে আদিবাসী ট্ৰেডিশ্যনেল হাউচ এইটো আগতে দেখা তো এইটো হৈছে গুৰ্খা ট্ৰেডিশ্যনেল হাউচ এইটো বিশেষ একো বস্তু নাই মানে ইয়াতে কিবা কিবি অলপ খোৱা আছে মানে কাপোৰ চাপোৰ কিবা কিবি হয়তো ইয়াতে ৰাতি মানে থাকে ইয়াতে যিবিলাকে ইয়াতে মানে দোকান চোকান দিছে তেওঁলোকে হয়তো ইয়াতে থাকে গোৰ্খাসকলৰ মানে এইবিলাক মানে ট্ৰেডিশ্যনেল হাউচ আৰু মানে এতিয়া আমি আহিছোঁ বড়ো ট্ৰেডিশ্যনেল হাউচত চাওঁ কি কি আছে ইয়াতে এইবিলাক মানে কিবা কিবি অলপ পুতলা আছে তেওঁলোকৰ মানে কাপোৰত এখন হৈছে বড়োবিলাকৰ কাপোৰ বোৱা শাল তাৰপিছত এইবিলাক মাছ মৰা সঁজুলি আছে ইয়াতে কিবা কিবি এইবিলাক মাছ মৰা সঁজুলি পলু পকা ভাজি আছে এইবাৰ মানে ইয়াতে মানাস ফেষ্টিভেলত নাগৰতলা তাৰপিছত ৰেলগাড়ী ব্ৰেক ডান্স কিবা কিবি আহিছে কিন্তু মানুহ নাই গৈছে ইয়াতে খালী একদম ইফালে মানে বজাৰৰ ফালে মানুহ বহুত সিফালে মানে মানুহ খালী কাপোৰ চব ব্যস্ত চব 100 এয়াই মানাস ফেষ্টিভেল এই মানে এইবাৰ অলপ ডাঙৰ হৈছে মানে এইবাৰ এইবিলাক মানে কিবা কিবি নাগৰতলা কিবা কিবি আহিছে নহ'লে এইবাৰ দোকান মানে হা কাঁচা বুট খাবি আগতে তো এইবাৰ মানে দোকানো বহুত আহিছে এইবাৰ অলপ ডাঙৰকৈ হৈছে
ঘূৰা ফুৰা কৰি আৰু মানে আৰু কিমান চবে খাই আছে আমিও খাব আহিলোঁ আমাৰ মিঠু লৈছে ফ্ৰাই ম'ম' আৰু মই খাম স্প্ৰিং ৰোল কি আছিল চিকেন স্প্ৰিং ৰোল ৱেইটাৰ পানীৰ বটল দুটা আনবি দে পানীৰ বটল দুটা এনে কৈছোঁ এনে কৈছোঁ আমি খাম দে গাইছ নাকি আপোনালোকে চাই থাকক তো যাই আছোঁ আমি মানাছ ফেষ্টিভেল চালোঁ বহুত দিনৰ মূৰত আহিলোঁ কালি 31 জানুৱাৰী কালি বোলে লাষ্ট তো যদি কোনোবা আহিব মানাছ ফেষ্টিভেল